এয়া কেৰাহীখনত মই অকল কেৰাহী দি ইয়াতে মই তেল দিয়া নাই, কিন্তু কেৰাহীখনত সৰু আলু কেইটামান ধুনীয়াকৈ ধুই কিনে বহাই দিছোঁ। অকণমান পানী থকাৰ কাৰণে বাৰু পানী উঠিছে, আৰু জুইটো একেবাৰে ল' ফ্লেমত থৈছোঁ। একেবাৰে সহজ হয় পিটিকাটো, কিন্তু খাবলৈ খুব টেষ্টি হয়। এইটো আপুনি ৰুটি বা ভাতৰ লগত খাব পাৰি খুব ধুনীয়াকৈ। আমি প্ৰায়ে খাই থাকোঁ, সেইটো কাৰণে ভাবিলোঁ শ্বেয়াৰ কৰি দিওঁ। এতিয়া আলুখিনি সিজিবলৈ অকণমান, যিহেতু জুইটো কমত আছে, এখন ঢাকনি দি থৈ দিছোঁ। এইফালে আকৌ এজনী পঢ়িব দি খালি খেলিয়ে থাকিব। কালি স্কুল বন্ধ, সেইটো কাৰণে খেলিয়ে আছে। স্কুল বন্ধ মানে পঢ়াও বন্ধ আৰু। আলুখিনি এনেকৈ মই মাজে মাজে লৰাই আছোঁ বাৰু। এতিয়া কম জুইতে আছে যিহেতু, মানে প্ৰথম অৱস্থাত মই ভালকৈ সিজিবলৈ দিছোঁ ইয়াক। তাৰপিছত ইয়াত মানে এই আলুটো মানে পোৰা আলু পিটিকা যিসকলে ভাল পায় সেইসকলে খাই ভাল পাবই। ইয়াতে পোৰা আলুৰ স্মেলটো আহিব। মই লাষ্টৰ ফালে জুইটো অকণমান বঢ়াই দি কিনে পোৰা আলুৰ নিচিনা কৰি ল'ম। এতিয়া জাষ্ট সিজিবলৈ দিছোঁ। মাজে মাজে ঢাকনিখন গুচাই মই লৰাই আছিলোঁ, সেইটো বাৰু দেখাই থকা নাই। এতিয়া মই আধাখিনি সিজি হোৱাত এয়া দেখিছেনে, সৰহকৈ নহৰু আৰু সৰহকৈ জলকীয়া লৈ লৈছোঁ, ইয়াতে দি দিছোঁ। দি কিনে এইখিনিও অকণমান পিটিকিব পৰা কৰি ল'ম। তাৰপিছত আকৌ ঢাকনিখন লগাই থৈ দিম কিছু সময়ৰ কাৰণে, সেইখিনিও সিজি উঠক অকণমান। এয়া দেখিছেনে, গোটেইখিনি ৰেডি হৈ গৈছে। এতিয়া ষ্টেজত মই জুইটো পূৰা বঢ়াই দিম। দিলে তেতিয়াহে মানে পোৰা আলুৰ যিটো স্মেল হয়, ফ্লেভাৰ হয়, সেইটো আহিব। অকণমান সময় জুইটো বঢ়াই দি কিনে এনেকৈ লৰাই থাকিম। এয়া দেখিছেনে, নহৰু জলকীয়া গোটেইখিনি ৰংচুঙা হৈ গৈছে। আলুখিনিও প্ৰায় অকণমান জ্বলিছে। গতিকে ইয়াত যিটো পোৰা আলুৰ ফ্লেভাৰ হয়, সেইটো আহিছে যিহেতু, সেইটো হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিওঁ। ভাত বনাই থকাৰ মাজতে তাই এইবিলাক বনাই আছে যে, এইবিলাক চাবলৈ বাৰে বাৰে আহি থাকিব লাগিব, গম পাইছেনে? কি বনাইছা এইটো? এইটো হয় মাক হয়, এইটো বাচ্চা হয়। হয় নেকি? এইটো বাচ্চাৰ বিচনা হয়, আৰু এইটো মাকৰ বিচনা হয়, আৰু এইটো টেবুল হয়। অ'কে, দিয়া খেলি থাকা। এতিয়া কেঁচা মিঠাতেল দিম ইয়াতে, দি কিনে ভালকৈ পিটিকি দিলে হৈ গ'ল। তেলৰ পৰিমাণটো অকণমান সৰহকৈ দিছোঁ, ভাল লাগে। এইখন চাটনি বুলিও ক'ব পাৰি, পিটিকা বুলিও ক'ব পাৰি। এইটো ৰুটি বা ভাত চবৰ লগত খাবলৈ সুবিধা হয়। কেতিয়াবা একো বনাব মন নগ'লে এইখন বনালে ধুনীয়াকৈ ভাতকেইটা খাই উঠি যাব পাৰি। এইখন মোক আকৌ হাজবেণ্ডে শিকাইছে দেই। এয়া আমাৰ পিটিকা ৰেডি। ইয়াৰ গোন্ধটো ইমান ধুনীয়া হৈছে, খাবলৈ যে কিমান টেষ্টি হ'ব ভাবক। আৰু যিসকলে এনেকৈ খায় বা খাই ভাল পায়, কমেণ্টত জনাবচোন দেই।